মাই চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি হ'ল আমাৰ ফ্ৰাইডে আৰু এতিয়া বাজিছে গধূলিৰ 8টা। চ' মই আপোনালোকক আজি দেখাবলৈ ওলাইছোঁ আমি য'ত থাকোঁ আমাৰ যিটো কমিউনিটি তাৰ কাষতে এটা ধুনীয়া ৰিলেক্সিং স্পট এটা আছে। ৰিলেক্সিং স্পট মানে ধৰক আপুনি পাৰ্টিও কৰিব পাৰে তাত। কেতিয়াবা আপোনাৰ ফ্ৰেণ্ডৰ লগত আহি পেলাই ইয়াতে গধূলি টাইমত বস্তু লৈ আনক, খাৱাৰ বস্তু যি লাগে, বহি পেলাই ধুনীয়াকৈ পাৰ্টি কৰক আৰু খুব ধুনীয়া ৰিলেক্সিং স্পট আৰু এটা। আহকচোন আপোনালোকক মই দেখুৱাম স্পটটো কেনেকুৱা লাগিলে, আপোনালোকে কমেণ্ট কৰি মোক জনাব। এইটো হ'ল আপোনালোকৰ ৰিলেক্সিং স্পট। আহকচোন আপোনালোকক ভিতৰৰ পৰা দেখাই দিওঁ কেনেকুৱা লাগে। এয়া ইয়াতে আপোনালোকৰ বহিবৰ কাৰণে এৰেঞ্জমেণ্ট কৰি থোৱা হৈ আছে। ইয়াতে প্ৰায় 25 to 30 পিপলৰ গেডাৰিং হ'ব পাৰে আৰু আমাৰ ইয়াতে 25 to 30 পিপল মানে বহুত আৰু ইনাফ নাম্বাৰ অফ পিপল। এইটো আপোনাৰ ফায়াৰ পিট হয় আৰু এই প্লেচটোৰ নাম দিছে কমিউনিটিয়ে দ্য লেণ্ডিং। এইটো ৰাতিপুৱা 7টা বজাৰ পৰা গধূলি 10টা বজালৈকে অ'পেন থাকে আৰু এয়া হ'ল এই প্লেচটোৰ এট্ৰেকশ্যন। ৰিলেক্সিং স্পট। চকী ঘৰৰ পৰা লৈ আনিব পাৰি। বিচৰ কাৰণে যিবিলাক চকী থাকে তেনেকুৱা চেয়াৰ ইয়াতে লৈ আনিব পাৰি। এই দুখন চকী ইয়াতে থাকেই আৰু এইটো ডাঙৰ লেক এটা, ওচৰে পাজৰে গ্ৰীনাৰী। এই পানীত আপোনালোকে ইয়াতে কায়াকিঙো কৰিব পাৰি। কায়াকিং মানে হ'ল এই যিটো বোট হয়, বোট চলাব পাৰি আৰু ইয়াত। এইটো হ'ল আপোনালোকৰ ৰাতিৰ ভিউ সেই প্লেচটোৰ। আহিছোঁ যেতিয়া মই অকণমান ইয়াতে বহি ৰিলেক্স হৈ লওঁ আৰু লগতে আপোনালোকক এই স্পটটোৰ অকণমান ডিটেইলছ কৈ দিছোঁ। এইটো কোনো বাহিৰৰ স্পট নহয়, এইটো আমাৰ যিটো কমিউনিটি তাৰ ইণ্টাৰনেল স্পট হয়। যিবিলাক ৰেচিডেঞ্চ হয় আৰু ধৰক আমাৰ যিবিলাক কেতিয়াবা গেষ্ট আহে সেই গেষ্টৰ কাৰণে আৰু পাৰ্টি কৰিবৰ কাৰণে আগতে বুক কৰিব লাগে, তেনেকুৱা ধৰণৰ এইটো প্লেচ হয় আৰু এইবিলাক দেখিছেনে ইফালে যি এইবিলাক গোটেই গ্ৰীনাৰী দেখিছেনে? ইয়াতে গভৰ্ণমেণ্টৰ এটা ৰুল আছে, যেতিয়া আপুনি যিকোনো এখন জংঘল কাটে গোটেইখিনি জংঘল কাটি পেলাই শেষ কৰিব নোৱাৰে। মাজে মাজে কিছুমান ঠাই মানে প্ৰিজাৰ্ভ কৰি থৈ দিয়া থাকে। প্ৰিজাৰ্ভ মানে হ'ল মানে আগতে সেই জংঘলত যিবিলাক ৱাইল্ড লাইফ আছিলে এতিয়া সেই ৱাইল্ড লাইফখিনিৰ কাৰণে সেই ঠাইখিনি সিহঁতে প্ৰিজাৰ্ভ কৰি থৈ দিয়ে যে না এইখিনি বস্তু আৰু কাটিব নোৱাৰে। যিমানো পিছত মানে আপোনালোকৰ ডিমাণ্ড আহক, ঘৰৰ ডিমাণ্ড আহক, যিয়ে নহওক আৰু সেই ঠাইখিনিক আৰু কোনেও মানে হাত দিব নোৱাৰে আৰু তাত ঘৰ বনাব নোৱাৰে। সেইখিনি জংঘল হৈয়ে থাকিব সদায়। আমাৰ য'ত থাকোঁ আমি, আমাৰ বেকয়াৰ্ডত মাজে মাজে ৰাতি হৰিণো আহে। মই কেতিয়াবা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিন্তু কেপচাৰ কৰা খুব দিগদাৰ হয়। সিহঁতে অকণমান শব্দ পালেই পলাই যায় আৰু ফোনত ফটো ল'বলৈ, ভিডিঅ' বনাবলৈ খুব দিগদাৰ হ'ব। তথাপি মই ট্ৰাই কৰিম, কেতিয়াবা যদি মই পাৰোঁ বনাবলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এটা স্পেচিয়েলিটি আছে ফ্লৰিডাৰ যিটো ৱেডাৰ সেইটো এলিগেটৰ্ছৰ কাৰণে খুব ফ্ৰেণ্ডলি হয়। এলিগেটৰ মানে হ'ল আপোনালোকৰ ক্ৰক'ডাইল, ঘৰিয়াল, যিটো মানে ইয়াতে এলিগেটৰ বুলি কোৱা যায়। আকৌ ইয়াতে শ্লেং কৰি পেলাই এলিগেটৰৰ পৰা কয় ইয়াতে গেটাৰ্ছ বুলি কয়। চ' মানে ফ্লৰিডা আপোনাৰ গেটাৰ্ছ বুলি ক'লে মানে খুব ফ্ৰেণ্ডলি আৰু মানে যেতিয়া আপোনাৰ কিছুমান জংলী লেক থাকে, নিজে নিজে যিবিলাক মানে হোৱা লেক থাকে তাত মানে বৰ্ড লগাই দিয়াই থাকে যে বিৱেৰ অফ এলিগেটাৰ্ছ, কাৰণ তাত মানে এলিগেটৰ থাকিব পাৰে। এই লেকটোত অৱশ্যে ইমান চান্স নাই এলিগেটৰ হোৱা, কাৰণ এইটো জংলী লেক নহয়, এইটো আমাৰ কমিউনিটিৰ নিজা লেক হয়। চ' ইয়াতে খুব চান্স কম এলিগেটৰ থকাৰ, কাৰণ ইয়াতে মেইনটেইন কৰি ৰাখে খুব। আৰু আমাৰ এইটো কমিউনিটিৰ ভিতৰতে হয় আৰু নিজে নিজে হোৱা নহয়, এইটো বনোৱা হৈছে শ্ব'ৰ কাৰণে যাতে মানুহখিনি থাকি পেলাই ভাল পায়। চ' সেয়াই আৰু এইটোৱে হ'ল আপোনালোকৰ স্পট, ৰিলেক্সিং স্পট। আজিলৈকে মই ভিডিঅ'টো ইয়াতেই শেষ কৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু ফ্ৰেণ্ডছ আৰু নিজৰ ৰিলেটিভছৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু মোক কমেণ্ট কৰি জনাব
যে মোৰ এই স্পটটো কেনেকুৱা লাগিছে আৰু যদি আপোনালোকে বিচাৰে ইন ফিউচাৰ মই কিছুমান টপিকৰ ওপৰত ভিডিঅ' বনাওঁ তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব মই ট্ৰাই কৰিম আপোনালোকৰ কমেণ্টৰ ওপৰত ভিডিঅ' বনাবলৈ যি বিচাৰে আপুনি তাৰ ওপৰত ভিডিঅ' বনাবলৈ মই ট্ৰাই কৰিম আজিলৈ এৰিছোঁ বাই ফৰ নাও